চেনেল Z1 পৰা আহি আজি আমি উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীৰ এটুকুৰা ঐতিহাসিক স্থানত। এইখিনিতে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে যিকোনো এটা ভাষাৰ প্ৰাণ বুলি ক'বলৈ হ'লে সেই ভাষাৰ লিপি, সেই ভাষা এটাৰ প্ৰাণ। অসমীয়া ভাষাৰ যি লিপি, সেই লিপিৰ ঐতিহাসিক স্থান হ'ল কানাই বৰশী বোৱা শিলালিপি। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনস্থ কানাই বৰশী বোৱাত আছে মুঠ 3খন শিলালিপি। ইয়াৰে প্ৰথমখন শিলালিপি 1206 খ্ৰীষ্টাব্দৰ, অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগৰ। পুৰণি আৰু মধ্যযুগত গুৱাহাটী প্ৰধানত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেহে আছিল। কানাই বৰশী বোৱা শিলেই আছিল উত্তৰ পূব গুৱাহাটীৰ প্ৰতিৰক্ষাৰ প্ৰাকৃতিক চকী। প্ৰথমখন শিলালিপিত লিখা আছে যে 1206 খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণ কৰিবলৈ অহা তুৰস্ক বাহিনী এটা বিধ্বস্ত হৈছিল। এনেধৰণৰ শিলালিপিয়ে স্বাক্ষৰ বহন কৰি আহিছে অসমীয়া লিপিৰ এক গৌৰৱোজ্জ্বল ইতিহাস। ইতিমধ্যে আমি প্ৰতিষ্ঠা কৰিছোঁ যে অসমীয়া লিপি প্ৰায় 2000 বছৰীয়া পুৰণা ঐতিহ্যপূৰ্ণ স্বতন্ত্ৰীয়া ই এটা লিপি হয়। আমাৰ দাবী এই যে অসমীয়া এটা ভাষাই নহয়, ইয়াৰ যিটো লিপি প্ৰায় 2000 বছৰীয়া পুৰণি ঐতিহ্যপূৰ্ণ ঐতিহাসিক স্বতন্ত্ৰীয়া। বিৱৰ্তন আৰু বিকাশৰ মাজেৰে ক্ৰমান্বয়ে আজিৰ অৱস্থাত উপনীত হৈছে অসমীয়া লিপি। কানাই বৰশী বোৱাৰ দ্বিতীয়খন ফলিত লিখা আছে যে স্বৰ্গনাৰায়ণ দেও মহাৰাজৰ অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মন্ত্ৰী বৰগোহাঁই বৰফুকন, বৃহৎ গোহাঁই ফুকন আৰু দিহিঙীয়া সন্দিকৈ ফুকনে ছৈয়দ চানা আৰু ছৈয়দ ফিৰোজক যুদ্ধত হেৰুৱাই বধ কৰি ইয়াত এটা গড় নিৰ্মাণ কৰাইছিল। শক 1587, অৰ্থাৎ খ্ৰীষ্টাব্দ 1665। ইয়াৰ তৃতীয়খন শিলালিপিত লিখা আছে যে স্বৰ্গনাৰায়ণ দেও মহাৰাজৰ অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মন্ত্ৰী বৰগোহাঁই, বৃহৎ গোহাঁই ফুকন আৰু দিহিঙীয়া সন্দিকৈ ফুকনে 1589 শকৰ অৰ্থাৎ খ্ৰীষ্টাব্দ 1667 আঘোণ মাহত ইয়াত এটা গড় নিৰ্মাণ কৰাইছিল। এইখিনিতে আমি এটা কথা আপোনালোকক বা আমি সকলোৱে এটা কথা আমি উল্লেখ কৰিব লাগিব যে বিশ্বৰ বুকুত আমাৰ যি অসমীয়া ভাষা, এই অসমীয়া ভাষাই সম্পূৰ্ণ স্বকীয়তা ৰক্ষা কৰি আহিছে। অসমীয়া ভাষাৰ নিজস্ব লিপি, নিজস্ব লিপিৰে অসমীয়া ভাষাই আজি সমগ্ৰ বিশ্বত এক সুকীয়া স্থান দখল কৰি আহিছে। গতিকে এই যি কানাই বৰশী বোৱা শিলালিপি, এই কানাই বৰশী বোৱা শিলালিপিৰ এই পবিত্ৰ এই ঐতিহাসিক ঠাইখিনি সমগ্ৰ বিশ্বৰ বাসীৰ কাৰণেই, বিশ্ব পৰ্যটকৰ কাৰণেই এটা আকৰ্ষণীয় স্থান।